মোৰ ভিডিঅ'ৰ ভিউৱাৰ্ছসকলে নিশ্চয় জানে যে মই পিজিত থাকোঁ। এতিয়া মেইন কথাটো কি জানেনে? পিজিত থকাসকলে নিশ্চয় ঘৰুৱা খানাটো মিছ কৰে। মোৰো সেই একেই, পিজিৰ খানাখিনি খাই আমনিয়ে লাগে। কিন্তু সুখৰ কথাটো কি জানে ৰাইজ? ভাতৰ নিমন্ত্ৰণ পালোঁ। ভাত খোৱাৰ নিমন্ত্ৰণত না কোৱাৰ কথাই নাহে। ভাত খাবলৈ যে আহিলোঁ কাৰ ঘৰত জানেনে? এয়া মোৰ জুনিয়ৰ বিষ্ণু। সিয়েই মাতিছিল আৰু সিহঁতৰ ঘৰত পোৱাৰ লগে লগে অলপ সময় বহিলোঁ আৰু তাৰপিছতে ভাতৰ নিমন্ত্ৰণৰ ঠাইত প্ৰথমতে আহি গ'ল নহয় চাহকাপ খাইতো ৰ'বই নোৱাৰিলোঁ কাৰণ মই চাহৰ কানিয়া। চাহকাপ খায়ে বাহিৰৰ পৰিৱেশটো উপভোগ কৰিবলৈ ওলাই আহিলোঁ। বাহিৰৰ পৰিৱেশটো উপভোগ কৰি হোৱাৰ পাছতে মেইন খবৰটো আহি পালেহিয়েই, অৰ্থাৎ ভাত খাবৰ হৈ গ'ল। ভাতত বহুতখিনি আইটেম আছিলে ৰাইজ। কি আছিলে এখন ফটোৰ জৰিয়তে দেখাই দিওঁ দেই। ভাত খাই আমি কি কৰি আছোঁ কোৱা? আমি বহি আছোঁ, কথা পাতি আছোঁ, অনৰ্গল কথা আমাৰ ওলাই আছে। ভাত খাই উঠি মানে কৈছোঁ নহয় কেইঘণ্টামান কথা পাতিলোঁ নিজেও ধৰিব নোৱাৰিলোঁ, কথাৰ ওপৰত কথা ওলাই আছে। আজি দিনটো ধুনীয়াকৈ পাৰ কৰি ঘৰলৈ বুলি আহি আছোঁ, ঘৰলৈ মানে পিজিলৈ। বিষ্ণুৱে এইফালে আগবঢ়াই দিছে আৰু এই ধুনীয়া পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। আজিলৈ মানে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাই যাব।